আছিলে মই ক'লো বোলো বলক আমাৰ বাইদেউহঁতৰ ঘৰতে ধুনীয়াকৈ চাহ একাপ খাই আহিব বিহু বুলি আপোনালোকৰ ঘৰলৈ আহিম বুলি ভাবিয়ে আছিলোঁ বহুত দিনৰ পৰা সদায় মাতি থাকে নহয় আপুনি তাকে বোলো আজি গৈ আহোঁগৈ এপাক বৰ ভাল কৰিলে আপুনি আহিলে যে মোৰ দেখি বৰ ভাল লাগিছে আপোনাক গাঁওখনতে আপুনি মাষ্টনি কৰে আৰু গাঁৱৰ মানুহবোৰ আহিব লাগে আকৌ চাহ চিনাকি বহাব লাগে অঁ পিছে আপুনি কেতিয়া আহিলে মই পালোহি অকণমান দেৰি আগতে বিহু বুলি আৰু ঘৰলৈকে গুচি আহিলোঁ মনত পৰে নহয় দিয়কচোন বিয়া হ'লো কি হ'ল মনটো ইয়াতে আছে অঁ বিনু বাইদেউ একেবাৰে বিহু একদম পূজা হ'বলৈহে পায় দুদিনৰ আগতে তালি টোপোলা বান্ধি পায়ে যায়হি আৰু আহিলে আকৌ নিজৰ ঘৰখনলৈ আহিছে কিবা হয় নহয় মাষ্টনি বাইদেউ কওকচোন আপুনি এই হয় কিয়নো নহয় বাৰু পিছে বিহুৰ প্ৰস্তুতি চবৰে কেনেকুৱা চলিছে চলি আছে আৰু বুজিছেনে এই ইমান কামৰ মাজত বিহুৰ পিঠা পনাই বনাম নে ঘৰ চফা কৰা ঢেৰ কাম মুঠতে তথাপিতো কৰি আছোঁ এটা দুটাকৈ অঁ কেলৈ আপোনালোকৰ বোৱাৰীজনী ক'ত আছে অঁ বাইদেৱে ভাল কথাটোকে সুধিছে এইখন ঘৰৰ বোৱাৰী নহয় সেইজনী মহাৰাণীহে ঐ নিতু অঁ নবৌৱে মানে একেবাৰে বোৱাৰীক একদম নিজৰ ছোৱালী নিচিনাকৈ ৰাখিছে ন তাকেহে নিজৰ এজনী নহ'লে যে তাইকে মৰম কৰোঁ তাতে চহৰৰ ছোৱালী কাম বন তেনেকৈ কৰিবও নাজানে শিকিছে বাৰু লাহে লাহে তাই হয় দিয়ক ভাল কথা আজিকালি এনেকুৱা মানুহ বহুত কম আছে সেই বুলিব বাৰু বাইদেউ ঘৰৰ কামকেইটা কৰিব নাজানিলে ছোৱালীজনী বিয়া হ'ব নালাগে নহয় কুটা এগছ কৰিব নাজানে কি ৰকম ছোৱালী এজনী আৰু মেকআপটো হ'লে কি নাচাবা একেবাৰে ধুন পেষ্ট মাৰোঁতে দিন যাব তাই আমাৰহে বিহু চিহু নাই ঘৰলৈ যাবই নাপালোঁ গোটেই দুনিয়াখন বৰবাদ মানে চফা দিছে চববোৰ অসমীয়া কলা কৃষ্টি সংস্কৃতি চববোৰ মাটিত মিহলি হৈ যাব এদিন কি যে হৈ আছে মানে মানুহ মখাই কি কৰিব লৈছে একো ধৰিব পৰা নাই বিহুটো আহিলে লকডাউন লকডাউন দিলে নেকি মিষ্টাৰ বৰুৱা লকডাউন দিলে নেকি অঁ আপুনিচোন কেতিয়া আহিলে এই পাইছোঁহি অকণমান দেৰি আগত তাকে আপুনি ইমান খঙত আছে যে বুজিছেনে বিহুটো পাইছেহি এতিয়া সেই চৰকাৰ নতুন এছপি বিহু পাতিবলৈ দিয়া নহ'ব বোলে দাদা তই যে চৰকাৰখনক বাৰু কেলেই বদনাম কৰিছ কেতিয়ানো বিহু পাতিবলৈ নিদিওঁ বুলি ক'লে 10টা বজাৰ আগত মেজি ভোজ খাই ৰাতিপুৱা 6টা বজাত মেজি জ্বলাব এইটো কেনেকুৱা কথা বা আপুনি কওকচোন বাৰু মাষ্টৰণী বাইদেউ অসমীয়াৰ সংস্কৃতি বুলি কথা এটা আছেনে নাই এই মানুহটো মানে ভিন্দুৱে ভয় খুৱাই দিলে দেই ভয় খাব লগা কথা গম পাইছ নাই তহঁতি হে এই যে ভোগালী বিহুটোত মানুহে পথাৰত চবে একেলগে গাঁৱৰ মানুহে মিলি মেজি সাজি তাৰ ওচৰতে ভেলাঘৰ বনাই ৰাতিটো তাতে ফূৰ্তি কৰি খাই বৈ থাকে ৰাতি চবে মিলি হাঁহ কোমোৰা য'ত যি পায় ৰান্ধে আৰু সেয়া চবে মিলা প্ৰীতিৰে খায় এই মানুহ মখাই এতিয়া সেই কৰোণাৰ নামত এইবোৰ যে বন্ধ দি আছে কিন্তু সেই দিনত হ'লে চবে টিকিলে ঘূৰি ফুৰিব আকৌ দাদাই কিন্তু ঠিক কথা কৈছ আজি মই টাউনেদি আহোঁতে মানুহৰ কি ভিৰ মই বোলো ভাবিলোঁ চহৰখনত সোমাই মিঠাই কেইটামান লৈ যাওঁ নাই ভয় লাগিলে দেই কৰোণা বিয়পে বুলি নোসোমালোঁ সঁচা কথা কৈছে বুজিছেনে বজাৰ সমাৰ সেই ডাঙৰ ডাঙৰ শ্বপিং মলবিলাক থিয়েটাৰ যান বাহন আৰু মানুহৰ সেই ৰাজহুৱা জেগাবিলাক ৰাজহুৱা কৰ্ম সকলোতে বাধা নাই কিন্তু এই বিহু বুলি ক'লে মানুহৰ বাধা আহি যায় সেইটো মই কৈ আছোঁ বাইদেউ বুজিছোঁ বাৰু যে মানুহৰ সমাগমে এই ৰোগটো বিয়পাব পাৰে আৰু এইটো বিহুত যেতিয়া মানুহৰ আগমন ঘটিব ৰোগটো বিয়পিব কিন্তু বাকীবোৰ অনুষ্ঠান প্ৰতিষ্ঠানত এই ধৰণৰ নিয়ম কিয় নাই আজিকালিতো মানুহে মাস্ক পৰিধানে নকৰে চেনিটাইজাৰ কি পাহৰিয়ে গৈছে সেইবোৰ হ'লে নাই হ'বচোন দিয়ক এতিয়া এইবিলাক কথা বাদ দিয়কচোন মানুহজনী আহিছে আমি আমাৰ নিজৰ সুৰক্ষা আমি নিজে কৰিব লাগিব বেলেগে আহি কৰি নিদিয়েহি নহয় মাস্ক বেলেগে পিন্ধা নাই সেইটো বেলেগ কথা আপুনি পিন্ধিব আপুনিও কেতিয়াবা বজাৰলৈ নিপিন্ধাকৈ যায় আকৌ পাছতে তুমি মোক দি পঠিওৱা নহয় মাস্কখন হ'ব আৰু দিয়ক আৰু কাজিয়া লাগি থাকিব নেকি এতিয়া বুজিছে মিষ্টাৰ বৰুৱা আমি আমাৰ সুৰক্ষা নিজেই ল'ব লাগিব আৰু মাস্ক পৰিধান কৰিব লাগিব চেনিটাইজাৰ ইউজ কৰিব লাগিব এইসমূহ কথা আমি কিয় পাহৰি যাওঁ মানুহবিলাকে এইটোতো ডাঙৰ ভুল সেইকাৰণেতো এনেকুৱা পৰিস্থিতি হ'ব পাৰিছে আৰু এক নতুন এতিয়া আকৌ প্ৰজাতি আহিছে নহয় অমিক্ৰণ কি যে হ'ব ভৱিষ্যতবিলাক মানে একেবাৰে অন্ধকাৰ দেখিছোঁ বুজিছেনে বুজিছে বাইদেউ এই জীয়াই থকা দিনকেইটা আৰামছে ফূৰ্তি তামাচা কৰি একদম উৰাব লাগে আৰু এইসমূহ নিয়ম মানি চলিলেইতো হ'ল ন অঁ বিন্দু হেভিকৈ খানাটো ধৰিব লাগিব 10টা বজাৰ সময় দিছে কি হ'ল আমি 9টা বজাৰ আগতে খাই শেষ কৰি দিম নহয় অঁ দিনৰ পৰাই আৰম্ভ কৰি দিম আৰু ন বাইদেউ আপুনিও আহিব অঁ নিশ্চয় হেৰা মোক ভাত দি আহি আহা মই বজাৰ কৰিবলৈ যাব লাগিব নহয় ব'লক গৈছোঁ এই আমাৰ মহাৰণী আহিছে বোৱাৰী তোমাক যে দেখিলে সেই আমাৰ গাঁৱৰ মোহন বলিয়ালে মনত পৰে গম পোৱা নে সিও সেই তোমাৰ নিচিনাকৈ সেই এনেকৈ হাফ পেণ্ট পিন্ধি ঘূৰি ফুৰে গোটেই গাঁৱত
অ' আপোনালোকৰ নতুন বোৱাৰী এওঁৱে নেকি? নহ'লেনো কোন হ'ব? আমাৰ এই গোটেই গাঁওখনত এনেকৈ অবাইচ কাপোৰ পিন্ধি ফুৰা মানুহ আৰু আমাৰ এখেতেই আছে। তোমাৰ নামটো কি? মোৰ নামটো মনীষা বৰদলৈ। আচ্ছা, ঘৰ ক'ত তোমাৰ? মোৰ ঘৰ গুৱাহাটীতে। গুৱাহাটীৰে আপোনাৰ চানমাৰিত। বৰ মৰম লগা দেই আপোনাৰ বোৱাৰীজনী। তুমি ক'ত পঢ়িছিলা আগতে? মই গ্ৰেজুৱেশ্যনলৈকে গুৱাহাটীতে কৰিছোঁ, কটনৰ পৰা, আৰু তাৰপাছত মই দিল্লী ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ কৰিছোঁ। অ' হয় নেকি? এই বঢ়িয়া বঢ়িয়া। এতিয়া পিছে কি কৰি আছা? ঘৰতে আৰু ন? অঁ, ৰিচাৰ্জ এটাত সোমাই আছোঁ। মই অনলাইনতে কামখিনি কৰি আছোঁ এতিয়া অকণমান দিনৰ কাৰণে। মিছেছ বৰুৱা, আপুনি যে একো ৰেষ্ট্ৰিকশ্যনছ দিয়া নাই, মই যে দেখি খুব ভাল পাইছোঁ জানেনে? আমাৰ অসমীয়া বোৱাৰীবিলাকক যেনেকুৱাহে ব্যৱহাৰ কৰে, আপুনি যে তাইক যেনেকৈ মন যায় তেনেকৈ থাকিবলৈ দিছে, এইটোৱে আপোনাক বহুত উপকাৰ কৰিব। তাই বহুত ওপৰলৈ যাব এদিন। অঁ, যাব একদম যাব তাই। ওপৰত আৰু আমাৰ বাইদেউকো লগত নি উৰি নাথাকিলে ৰক্ষা আৰু। উৰি উৰি আকৌ সেই ওপৰৰ পৰা ধাপকৈ সেই হাইঠা মাটিত পোৱাকৈ উপৰিলে হ'ল আৰু। বাইদেউ, আপুনি তাইক এতিয়া বোৱাৰী হিচাপে প্ৰশ্ন কেইটামান সোধক আকৌ। এই যেন তাই খানা বনাব জানে নে নাজানে, এতিয়া বিহুটো আহি আছে, পিঠা বনাব জানে নে নাজানে, সোধক আকৌ। পিঠা বুলি ক'লত মনত পৰিছে, আমাৰ বোৱাৰীয়ে পিঠা বনাব জানে নে নাজানে? অঁ, কোৱা আকৌ। নাজানো। আমাৰ ঘৰত মায়ে পিঠা কিনিহে আনিছিলে আগতে। মায়েও ভালকৈ বনাব নাজানিছিলে যে। হৰি বিষ্ণু, পিঠা এটাও বনাব নাজানা? তোমাৰ মাৰাই বনাব নাজানে? কি যে পৰিয়ালৰ ছোৱালী আহিল ঐ এইজনী। পিছে তুমিও এই আমাক কিনা পিঠা খোৱাম বুলি ভাবিছা নেকি? আমি আকৌ গাঁৱলীয়া মানুহে আকৌ কিনা পিঠা নাখাওঁ আকৌ দেই। ডাঙৰ ডাঙৰ কলেজত পঢ়িলে নহ'ব, চহৰত থাকিলে নহ'ব। গাঁৱলৈ বিয়া হৈছে যেতিয়া পিঠা পনা বনাবলৈ শিকিব লাগিব। আচৰিত কথা, তোমালোকৰ মাজনী অসমীয়া নহয় নেকি? তহঁতে অন্নবৰতে তাইৰ লগত লাগি থাক যে কেলে মানে? আমিনো ক'ত লাগিলোঁ? পিঠা বনাব জানে নাই সেইটোৱে সুধিছোঁ। বোৱাৰীজনী হৈ পিঠা বনাব নাজানিলে হ'ব নেকি? গাঁৱৰ কাইলৈ মানুহ আহিব, তাই কি মুখখনেৰে চাহ দিব? মই শিকি ল'ম মাহী। অঁ, ট্ৰাই কৰিবা তুমি, পাৰিবা দিয়া, একো নহয়। মই যাওঁ দেই। এতিয়া আকৌ ভিতৰত আকৌ সেই লেপটপডাল লৈ পিনি বহি থাকিবগৈ। সহ্য নোহোৱা হৈছে মানে। বাইদেউ ব'লক বহিবগৈ ভিতৰতে। নাই বুজিছে, মই কাইলৈ আহিম দিয়ক। একেবাৰে পিঠা জলপান চব খাই বৈ যাম। আজি মোৰ দেৰিও হৈছিলে যে, আপোনালোকৰ ঘৰত এপাক সোমালোহে আৰু। হয় নেকি? হ'ব তেতিয়াহ'লে দিয়ক, আহিব কিন্তু দেই কাইলৈ। অঁ, ঠিক আছে। মই কি কৰোঁ কোৱা মা? মই কি কৰিম এতিয়া? বিহুত পিঠা বনাব নজনাটো মোৰ দুখ নেকি? তেওঁলোকে তোমাৰ কথা ক'লত মোৰ মনটো বেয়া লাগিলে মা। কিয় ক'ব লাগে তেনেকৈ? তুমি নাজানা সেইটো তোমাৰ দুখ নহয় নহয়। আমাৰ ঘৰত তেনেকুৱা পৰিৱেশ নাছিলেই কেতিয়াও। নাই মা, মোৰ দুখ লাগিছে, কাৰণ কেলে তেওঁলোক মোতকৈ ডাঙৰ আৰু এনেকৈ কথা ক'ব নালাগিছিলে। কি কৰিম এতিয়া মই মা? মডাৰ্ণ টেকনিক? পিঠা বনোৱাটো মডাৰ্ণ টেকনিক আছে নেকি? অঁ, বঢ়িয়াচোন। ইয়াহো, ঠিক আছে মা, বাকীখিনি মই ইউটিউবত চাই ল'ম বাৰু। এতিয়া মোক কি কি লাগিব তুমি লিষ্টখন দি দিয়াচোন হোৱাটছএপত, মই এখেতক কৈ দিম আনিবলৈ। থেংক ইউ। বস্তুবিলাক বা ক'ত ক'ত আছে? বোৱাৰী, তুমি পাকঘৰত কি কৰিছা? মই পিঠা বনাম মা। তুমি পিঠা বনাবা? অঁ মা, মই মডাৰ্ণ টেকনিক লগাই কিনে পিঠা বনাম। নালাগে বোৱাৰী, মই বনাম নহয়। তুমি সিহঁতৰ কথাত বেয়া নাপাবা চোৱা। মই বনাম, তুমি নালাগে বনাব। নাই মা, আজি মই পিঠা বনামেই। আপুনি বাছ বস্তুখিনি মোক দেখাই দিয়ক ক'ত ক'ত আছে, বাকীখিনি মই চব কৰি ল'ম। শাহু বোৱাৰীয়ে মিলি কি লেকচাৰ মাৰি আছা অ'? তাই বোলে পিঠা বনাই, তই কচোন নালাগে বুলি। মা, তুমি চিন্তা নকৰিবা, তাই বনাই ল'ব। তুমি বিশ্বাস ৰাখা। ব'লা আমি যাওঁ বাহিৰলৈ, কথা পাতোংগে। আৰু এইবোৰ তই কি আনিছ? এইবিলাক অলপ মডাৰ্ণ বস্তু মা, তুমি কাইলৈ গম পাই যাবা। জানো পাই তহঁত দুটা কি কৈ আছ এইবোৰ। অ' মা, আপোনাৰ মোৰ ওপৰত বিশ্বাস আছে নহয়। আপুনি চাব, মই কাইলৈ একদম মজা পিঠা লাড়ু চব বনাম। হ'ব দিয়া, তুমি কৈছা যেতিয়া বাৰু মই মানি লৈছোঁ। তুমি চেষ্টা কৰা দেই, কিবা দৰকাৰ হ'লে মোক ক'বা তুমি। এইখিনি বস্তু লোৱা। অঁ, দিয়া। কিন্তু এইবাৰ ভাবিছিলোঁ আপোনালোকৰ ঘৰত নতুন সোৱাদ এটা পাম। পিছে কি হ'ব? আমাৰ ল'ৰাই যিজনীহে ছোৱালী আনিছে, বিহু পিঠাই বনাব নাজানে। একো নাই, হ'ব, শিকিব আৰু সময়ৰ লগত দে। জানিব লাগে আৰু পাই, বোৱাৰীজনী এইবিলাক কাম নাজানিলে কিন্তু লাজৰ কথা আৰু। তহঁতি যে পেকপেকাই আছ, সেই যে টেবুলত যে আছে, সেইখিনিনো কোনে বনাইছে বুলি ভাবিছ তহঁতি? কোনে বনাইছে? তহঁতি ঠিকেই ভাবিছ, এইবোৰ মই বনোৱা নাই, বোৱাৰীয়ে বনাইছে। তুমি বনাইছা বোৱাৰী? বাহ, বেছ ধুনীয়াকৈ প্ৰেজেণ্ট কৰিছা দেই তুমি। ভাল লাগিছে দেখি। থেংক ইউ দেউতা, খাই চাওকচোন। মইতো পিঠা এটা খাই চালোৱেই, ভাল হৈছে বোৱাৰী।
বঢ়িয়া হৈছে একদম ঐ তহঁতি গোটেইকেইজনীয়ে বনোৱা পিঠা খাইছোঁ মই কিন্তু এইটো চবতকৈ ভাল লাগিলে মোৰ বুজিছনে কিন্তু তুমি কেনেকৈ বনালা তোমাকতো ঢেকি দিয়াও নেদেখিলোঁ আমি মডাৰ্ণ টেকনিক মডাৰ্ণ টেকনিক মই চব মিক্সাৰ গ্ৰাইণ্ডাৰত খুন্দিলোঁ আৰু তাৰপাছত মই ইউটিউবৰ পৰা ৰেচিপি চালোঁ ভালকৈ ক'ত বনাব পাৰি নাৰিকলৰ লাড়ু তেল পিঠা চব বনালোঁ মই ইউটিউবত চাই চাই মডাৰ্ণ টেকনিক